বিদ্যালয়ৰ পৰা এনেকুৱা হীৰা গঠিত হৈ আছে যে অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িও ইংৰাজীত সলসলীয়াকৈ ভাষণ দিব পৰা, ইংৰাজীত কথা ক'ব পৰা ছাত্ৰটো গঢ়ি উঠাইছে আৰু শতকৰা 100% এই বছৰি মেট্ৰিকত উত্তীৰ্ণ হৈ আছে আৰু একেবাৰে 90+ নম্বৰ লয়। তেনেকুৱা এজন শিক্ষকক এই মঞ্চত আমি সম্বৰ্ধনা জনাবলৈ পাই আমি ধন্য মানিছোঁ। মঞ্চত জাহাংগীৰ আলম আজাদ ডাঙৰীয়াক আহিবলৈ আহ্বান জনাইছোঁ। এইগৰাকী হৈছে জাহাংগীৰ আলম আজাদ আৰু সম্বৰ্ধনা জনাইছে আমাৰ তাজুল হক ডাঙৰীয়া। আৰু এখন জাপিৰে সম্বৰ্ধনা জনাব আমাৰ সম্পাদক অভিন চন্দ্ৰ নাথ ডাঙৰীয়া। চমুকৈ আপোনাৰ অলপ কথাখিনি আমাক জনাব আৰু ইয়াৰ পিছত সাজু হৈ থাকিব লাগে জ্যোতিনন্দা পাল। ধন্যবাদ। মই পোনপ্ৰথমে এই সাউণ্ড ছিষ্টেমৰ লয়াৰ আছাম সাউণ্ড ছিষ্টেমৰ সন্মানীয় সম্পাদক আৰু সভাপতি আৰু যিমান কৰ্মকৰ্তা আছে সকলোকে মই একেবাৰে নমস্কাৰ জনাইছোঁ। তাৰপিছত মই প্ৰণাম সঁচাকৈয়ে, কিয়নো মই এটা সৰু কথা ক'ম, মই বেছি কথা নকওঁ। মই এদিন ৰাতি, মই যেতিয়া সৰু আছিলোঁ, ক্লাছ 6-7 হ'ব, ৰাতি 2টা বাজিছিল তেতিয়া চাগে, কিন্তু ইমান সুন্দৰকৈ ক'ৰ পৰা এটা গান শুনি আছোঁ বা শুনা নাই, এনেকুৱা এটা মাইক আছিল তেতিয়া, মাইক। কিন্তু সেই চাউণ্ডৰ পৰা মই যে গানটো শুনি আছিলোঁ, তেতিয়াৰ পৰাই মই মোৰ অন্তৰৰ পৰা যে ভাবিছোঁ যে সেই চাউণ্ডটো বা সেই মাইকখন যদি নবদলায় তেতিয়া মোৰ এই ৰাতি টোপনিৰ পৰা উঠি এই ৰাস্তাত গৈ শুনি নহ'লেগৈ। তেতিয়াৰ পৰা মই এই ইমান যিবিলাক চাউণ্ড ছিষ্টেমৰ ইঞ্জিনিয়াৰ হয় বুলি মই এতিয়া আজি শুনিছোঁ যে আচলতে ইঞ্জিনিয়াৰে হয় সিহঁতক, তেতিয়াৰ পৰা মই চেলুট মাৰোঁ সঁচাকৈয়ে। আৰু মই যিমান দূৰ মোৰ দাদাই কৈছে যে এনেকুৱা যে ডাক্স একাডেমীখন বহুত আগলৈ গৈছে, কিন্তু প্ৰয়াস কৰিছোঁ, আপোনালোকে দোৱা কৰিব। আৰু মোৰ অন্তৰৰ পৰা মই সকলো চাউণ্ড ছিষ্টেমত ইঞ্জিনিয়াৰসকলক সন্মানীয় মই সদায় সন্মান কৰি থাকোঁ। মই সৰুৰ পৰা তেনেকুৱা সন্মান কৰি থাকোঁ আৰু এই জাকিৰদাৰ লগত বহুত আগৰ পৰা সেইকাৰণে মই সম্পৰ্কটো হৈছে। মই বেছি নকওঁ কাৰণ ইয়াত সময়ৰ অভাৱ। এইখিনিতে মই আকৌ এবাৰ তেখেতসকলক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰি মই সামৰণি মাৰিছোঁ। ধন্যবাদ। এবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জ্যোতিনন্দা পাল।